আজি সানডে মানে হৈছে ফানডে চ' ফানডে স্পেণ্ড কৰিবৰ কাৰণে আমিও অকণমান ওলালোঁ তো আজি আমি গৈ আছোঁ সানডে স্পেণ্ড কৰিবলৈ চিটি চেণ্টাৰ আজিকালি আমাৰ কাৰণে অকণ দূৰে পৰি গ'ল কাৰণ কি আমি থাকোঁ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত এয়াৰপৰ্টৰ পৰা GSৰ অলপ দূৰেই হৈ যায় চ' আমি এতিয়া গৈ আছোঁ চিটি চেণ্টাৰ বেটিক লৈ আমাৰ চিটি চেণ্টাৰ আজি ফাৰ্ষ্ট ভিজিট চ' মনলৈ গৈ তাই কেনেকুৱা কি ৰিয়েকশ্যন দিয়ে চাওঁ এইডাল বহুত ভাল বেবী কেৰিয়াৰ হয় যদি কাৰোবাক ৰিভিউ লাগে মোক ক'ব মই কমেণ্ট কৰিব মই চিয়'ৰ আপোনালোকক ৰিভিউ দিম মই বহুত ভাল পাইছোঁ এইডাল ইউজ কৰি মই য'তে যাওঁ মই তাইক এইডালতে লৈ যাওঁ বহুত ইজি হয় কেৰি কৰিবলৈ আৰু এতিয়া কাৰ চিটত বহিবলৈও মই তাইৰ ওপৰত বহাই লৈছোঁ তাই অলপ ওখ হৈ আছে চ' ভালকৈ চব চাই যাব পাৰিছে ভাল তাইও এনজয় কৰিছে চ' মোৰো কমফৰ্টেবল হৈছে ধুনীয়াকৈ তাইক চিট তাত বহোৱা নিচিনাকৈ বহাই লৈ গৈছোঁ ধুনীয়া নতুন এখন ব্ৰিজ বনি আছে ক'ত বনি আছে চিনি পাইছেনে আপোনালোকে কমেণ্ট কৰিব দেই যদি চিনি পাইছে তো চিটি চেণ্টাৰ পাই চিধা গৈছোঁ আৰু হেমলেজ দেই বেবী টয় ছেকশ্যন হেমলেজ পালোঁগৈ হেমলেজত তাই টয়জবিলাক তাইক নিজে চাব দিছোঁ তাই ইমান ভাল পাইছে গোটেই টয়জবিলাক ইমান চাইছে তাই এয়া চাওকচোন কেনেকৈ তাই টয়জবিলাক চাইছে একদম চুই চাইছে একচুৱেলি তাই ফাৰ্ষ্ট টাইম ইমানখিনি টয় দেখিছে বা ইমান মানুহ ইমান চববোৰ দেখিছে তাই সেইকাৰণে বহুত বেলেগ দেখিছে চববোৰ চাইছে একদম ভালকৈ চুই চাইছে পচন্দ কিন্তু লাষ্টত এইকেইটাহে কৰিলে দেই তো তাই এইকেইটা পচন্দ কৰাৰ পৰা এটা টয় বাৰু তাইক লৈ দিলোঁ বাট মোৰ ডাউট আছে তাই এই টয়টো কিমান পচন্দ কৰে ঘৰত গৈহে মই তাই ৰিয়েকশ্যন চাইহে গম পাম তাই এই টয়টোৰ লগত কিমান ফ্ৰেণ্ডশ্বিপ কৰে চ' ঘৰত ৰিয়েকশ্যনটো দেখাই আছোঁ তাই কেনেকুৱা কি ৰিয়েকশ্যন কৰিলে চিটি চেণ্টাৰৰ পৰা ওলাই অলপ মধুৰি সোৱাদ ল'লোঁ দেখি ভাল লাগিছে এতিয়া ঘৰ যাব হৈ গ'ল আহোঁতে আমি মালিগাঁও হৈ আহিছিলোঁ এতিয়া যাওঁতে আমি হাইৱে হৈ গৈছোঁ কাৰণ এতিয়া অলপ মানে ইভিনিং হৈ গ'ল ইভিনিঙত অকণমান সেইফালে ট্ৰেফিক লাগি যায় এইটো হাইৱে চাইডে অকণমান ৰাস্তা খোলা থাকে সেইকাৰণে ভাল লাগে মলবিলাকত সোমালে কেতিয়া টাইমটো যে পাৰ হৈ যায় গমেই নাপায় এতিয়া ওলাওঁতে ৰাতি অলপ মানে ইভিনিঙে হৈ গ'ল তো 8:30 হৈ গ'ল চ' ভাবিলোঁ ডিনাৰ বনাব অকণ দেৰি হৈ যাব চ' কিবা এটা পেকিং লৈ যাওঁ তো কাৰণ কি বেটিক লৈ অকণমান ৰেষ্টুৰেণ্ট খাবলৈ অলপ দিগদাৰ হয় চ' ভাবিলোঁ ৰাস্তাত আমাৰ অনৱে এইখন নাগামিজখনে পৰিলে তো তাতে আমি পেকিং কৰাই লৈছোঁ কিবা এটা চ' ঘৰত দেখাই আছোঁ কেনেকুৱা কি পেকিং দিলে কি আমি ল'লোঁ তেতিয়ালৈকে চাই থাকিব এতিয়া পেকিং কৰি আছে তেতিয়ালৈকে আমি অলপ বাহিৰতে এনজয় কৰি আছোঁ তেওঁলোকৰ ভিতৰত বনাই আছে চ' এইটো চাওকচোন এইটো তই আনিলোঁ তাই এইটো পচন্দ কৰিলে এইটো ইমান মৰম লগা কিবা ৰিয়েল ডগ টাইপ একদম তাতে এটা বেটেৰী অপাৰেটেড হয় ইমান ধুনীয়াকৈ টিটি কৰি থাকে টয়টো কষ্ট হৈছে 1299 লৈছে 1300 তো তাইৰ ৰিয়েকশ্যনটো চাওকচোন তাই পচন্দটো কৰিছে মোৰ লাগিছে পচন্দ কৰিব নিচিনা বাট মাজে মাজে তাই অলপ ভয়ো খাই যায় দেখিছে অকণমান মানে একদম ওচৰলৈ যেতিয়া গুচি যায়গৈ টয়টো অলপ ভয় কৰে কাৰণ কি অলপ বাৰ্ক কৰাৰ নিচিনা কৰে পোৱালিটোৱে আৰু লগতে মানে হেৰি হয় এইটো অকণমান মানে তাই অলপ নিউ দেখিছে কাৰণে অলপ ভয়ো কৰিছে বাট অলপমান ভালো পাইছে যেন লাগিছে মোৰ ফ্ৰেণ্ডশ্বিপ হ'ব যেন লাগিছে বাৰু
অলপমান মানে অলপ নোচোৱাকৈ আছে, অলপ ৰিয়েকশ্যনটো দেখিছে, অলপ ভয় ভয়ো কৰিছে। চ' ডিনাৰ টাইম আমি আনিছিলোঁ আজি নাগামিজখনৰ পৰা এয়া চিকেন ফ্ৰাইড ৰাইচ আনিছিলোঁ আৰু চিকেন হাক্কা নুডলছ আনিছিলোঁ। এয়া তাৰ লগত ভোট জলকীয়া আচাৰ দিছে, তেওঁলোকৰ ফেমাছ ভোট জলকীয়া চাটনি হয়, আচাৰ নহয় চৰি। এয়া হৈছে চিকেন ফ্ৰাইড ৰাইচ। এটা চিকেন ফ্ৰাইড ৰাইচ লৈছিলোঁ, ফুল প্লেটে লৈছিলোঁ, আৰু এটা লৈছিলোঁ চিকেন হাক্কা নুডলছ। এইটো পেকেজিংটো মই ভালেই পাইছোঁ, ভালেই পেকেজিং দিছে। মই সেই এলুমিনিয়াম ফইলত দিয়াতকৈ প্লাষ্টিক পেকেজিংটো হ'লে বেছি ভাল পাওঁ, অলপ হাইজেনিক লাগে। এইটো এটা চচ দিছে আৰু লগতে স্পুন কেইখনমান দিছে আৰু লগত দিছে টিশ্যু পেপাৰ 2খন দিছে। তো ফাৰ্ষ্ট এইটো চিকেন ফ্ৰাইড ৰাইচ চাওকচোন, এইটো চিকেন ফ্ৰাইড ৰাইচটো দেখাইছোঁ। কোৱান্টিটি মই ভালেই দেখিছোঁ, প্ৰাইচটো চাই বা কোৱান্টিটিটো ভালেই হয় বাৰু, আৰু কনচিষ্টেঞ্চিও ভাল। লগতে মানে পূৰা হেৰিটো প্ৰনছো আছে, মাছৰুমো দিছে, চিকেন দিছে, এগ দিছে, ভেজিটেবলছো অলপমান আছে, আৰু ভাল লাগিছে। কালাৰ হওক মানে বেছি তেলীয়া নহয়, বেছি অইলি নহয়, তো খাবলৈ হ'ব, টেষ্টি হ'ব যেন লাগিছে। আগতে আমি এইখনৰ পৰা কেতিয়াও চাইনিজ ট্ৰাই কৰা নাই, সদায়নো ভাত ৰুটি দালি কিমান খাম, চ' ভাবিলোঁ সেইকাৰণে আজি অলপ চাইনিজে ট্ৰাই কৰোঁ বুলি। এইখনৰ পৰা আমি চাইনিজ খোৱা নাই, নাগা থালি খাইছোঁ বাট চাইনিজ ট্ৰাই কৰা নাই। তো এয়া চিকেন ফ্ৰাইড ৰাইচ লৈছোঁ, ভাল দেই, কোৱান্টিটি মই ভাল পাইছোঁ। আৰু লগতে মানে চিকেন হওক এগ হওক মানে ভালকৈ দিছে তেওঁলোকে। আৰু এয়া হৈছে চিকেন হাক্কা নুডলছত মই নুডলছটো পাতলা হ'লে ভাল পাওঁ, মোটা নুডলছটো মই ইমান ভাল নাপাওঁ। ইয়াতো চাওকচোন ইমান ধুনীয়াকৈ দিছে, এইখিনিও চব আছে ইয়াতে, কেপচিকাম হওক, কেবেজ হওক, এগো দিছে, ইয়াতো মাছৰুম এড কৰিছে, চিকেন এড কৰিছে, এগ এড কৰিছে, প্ৰনছো ইয়াতো প্ৰনছ আছে। এয়া চাওকচোন ভালকৈ দিছে, ইয়াৰো কোৱান্টিটি বহুত ভাল পাইছোঁ। দুইটাই প্ৰাইচটো কিন্তু 250 প্লাছেই হয়। মই একজেক্ট দামটো মই একচুৱেলি বিলখন আমাৰ পৰা পৰি গ'ল, তো সেইকাৰণে একজেক্ট দামটো, বাট দুইটাৰে দামটো 250 প্লাছেই। টেষ্টটো মই বহুত বেছি ভাল পালোঁ, অইলি বেছি নহয়, টেষ্টি হয়।